यार भाई सिग्नल ना एको हेई ना इसकी माँ की तो गाइस चेक करक ना এখন একদম বাইকখন আৰু কি ধুনিয়া লাগিছে মানে আৰু জেগাডোখৰ মজা ন তো চক না বে কি ধুনিয়া লাগিছে একদম हो गाइस चेक करक एकदम কেনেকুৱা চালিয়া লাগিছে Guys, ultimate power. Guys, finally এফালে জেপিয়াৰ পাই গ'লো টাউনৰ মেইন টাউনৰ এফালে মানুহে কক নাবে Guys. I think 120 ওপৰত মানে পাৰ হৈ গৈছিল 5 নম্বৰ গেয়াৰত যেতিয়া মই 120 ওপৰত যাওঁ নে তেতিয়া মানে ইয়াত লাইট এটা ব্লিংক কৰে লাইট এটা তেতিয়া এই ৰাস্তা পালে আৰু এনেকুৱা পাৱাৰ থকা বাইক পালে কৈছো না আল্টিমেট ফালিবলৈ মজা লাগে একদম আৰু পিছফালে মোৰ চুলা মানে উৰি আহিছে বে তো হে গাইস welcome back to my YouTube channel KB Vlogs guys finally আজি বহুত দিনৰ মূৰত একদম এনেকৈ মানে মোটো ব্লগিং কৰিছোঁ আৰু সঁচাকৈ আজি বহুত দিনে হ'ল মোটো ব্লগিং নকৰা আজি অলপমান এনে ভাবিছোঁ ওলাই যাওঁ মানে কি লেচুবাৰী ফালেকে যাওঁ পূজা মণ্ডপ যেতিয়া পূজা বতৰ যেতিয়া পূজা মণ্ডপ আছে লেচুবাৰীৰ ওচৰতে তো সেইখিনিলৈকে যাওঁ অলপমান ভাবিছোঁ পালোহিয়ে বাৰু ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্টিং কৰিবলৈ নহ'লে আজি ৰাস্তাৰ পৰাই এনেকৈ ষ্টাৰ্টিং কৰিছোঁ আৰু বহুত দিনৰ মূৰত সঁচাকৈ এনেকৈ ব্লগিং মানে কৰিছোঁ ন নিজকে কিবা লাগিছে মানে আৰু বহুত দিন একদম মোটো ব্লগিং কৰাই নাই আৰু তেনেকৈ ভিডিঅ' দিব পৰা নাই বাট আজি এইটো যিটো কেমেৰাটো কৰিছোঁ এইটো এটা নৰ্মেল হেলমেট কেমেৰাটি কৰিছোঁ বাট মোক জানে চবেই বহুতে জানে বহুতে গম পায় বহুতে গম নাপায় মানে মোক GoPro এটা আনিলোঁ Hero 10 বাট কি হ'ল মানে তাৰ মানে GoProটো আনিলোঁ অনলাইন অৰ্ডাৰ দি ভাবিছিলোঁ কি কেছটো পাই যাম আমাৰ ইয়াতে কিন্তু মানে আমাৰ ইয়াত কেছটো নাপালোঁ যোৰহাটত তো পাবলৈ দিগদাৰ হ'ল তো এইটো কাৰণে মানে উপায় নাই কি কৰিব GoProটো অনাৰ পিছতো মানে সেইকাৰণে হেলমেটত ইউজ কৰিব পৰা নাই আৰু সেয়ে ভাবিছোঁ মানে এতিয়া অৰ্ডাৰ দি দিলোঁ বাৰু এমেজনত আৰু হয়তো কেইদিনমানৰ পিছত পাবহি কেতিয়াকৈ পায়হি নাজানো তো যেতিয়া পায়হি তেতিয়া এনেও গমেই পাব বাট এইফালে চেক কৰক না এইফালে আছে পূজা মণ্ডপ আমাৰ লেচুবাৰীত পাতিছে তো এতিয়া ইয়ালৈ নাযাওঁ বৰ্তমান অকণমান আগলৈ যাওঁ এনেই আৰু এনেই আজি মোটো ব্লগিং অলপ কৰিবৰ কাৰণে ওলাই আহিছোঁ আচলতে তো যাম চক নাবে তামান যাম আৰু কালি পূজালৈ গৈছিলোঁ মানে অলপমান তো তাৰো অলপমান ক্লিপ ইয়াত এড কৰি দিম তো বলক অকণমান এতিয়া ফালি চাওঁ কেনেকুৱা আহে ন আজি আৰু হেলমেটো নতুন এইটো আচলতে তো ইয়াত মানে ভালকৈ কেমেৰাটো হেৰি কৰা নাই খোৱা নাই মানে আৱাজ কেনেকুৱা আহিছে নাজানো আৰু এংগুল কেনেকুৱা আহিছে তাকো মই একো দেখাই নাই মানে কেমেৰাটোত তো পিছত চেক কৰিলেহে গম পাম আৱাজ আৰু এংগুল কেনেকুৱা আহিছে বা ঠিকে আহিব লাগে তো বলক অলপমান এইডোখৰ ফালোঁ গাইস আল্টিমেট তো আজি বহুত দিনৰ মূৰত এনেকৈ ব্লগিং কৰি আচলতে কিবা এটা মানে মজা লাগিছে গাইস আল্টিমেট পাৱাৰ আৰু কোন কোন পূজা চাবলৈ গৈছে জনাব আৰু কালি মই লাইভো কৰিছিলোঁ বাট লাইভটোত কি হ'ল অলপ কপিৰাইট লাগি গ'ল তো সেইটো কাৰণে মানে লাইভটো মই ক্লিয়াৰ ডিলিট কৰিবলগীয়া হ'ব পাৰে মানে ডিলিট কৰি দিম চাগে তো কেনেকুৱা লাগিছে আজি ভিডিঅ'টো জনাব আৰু সোনকালে GoProত মানে ভিডিঅ' আপোনালোকে দেখা পাব অলপ ছেটত মানে HD কোৱালিটিত মানে দেখা পাব অতি সোনকালে তো অলপ দিন ৱেইট কৰক আৰু বেছি দিন নালাগে আৰু এতিয়া এংগুল কেনেকুৱা আহিছে মই তাকো নাজানো মানে একো দেখাই নাই তো ব'লক অকণমান আগত গৈ লগ পাম তো লেটছ গো এইফালে আহি পাই গ'লে আমি অভাৰব্ৰিজ বাট অভাৰব্ৰিজলৈ মানে অভাৰব্ৰিজ পালোহি টাউনে পালোহি বা টাউনলৈ নাযাওঁগৈ এতিয়া যাবলৈ মন যোৱা নাই আৰু আজি এনেও মই চ'ল' ৰাইড কৰি আছোঁ মানে অকলে আহিছোঁ তো সেইটো কাৰণে মানে তালৈ নাযাওঁগৈ বৰ্তমান টাউনৰ ফালে তো অলপমান এনেই ওলাই আহিছোঁ আৰু যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইটো ভিডিঅ'তে মানে মই পূজাৰ
ভিডিঅ'টো মই আপলোড দি দিম ইয়াৰ লগতে একেলগ কৰি পেলানি, কাৰণ কালি ভালকৈ মানে ভিডিঅ' বনাবলৈ নহ'লে যিহেতু, তো ইয়াৰ লগতে দি দিম। গাইজ ফাইনেলি এইফালে JPR পাই গ'লোহি, টাউনৰ মেইন টাউনৰ। এইফালে মানুহে কওক নাবে, একদম ধুনীয়াকৈ ভিতৰৰ ফালৰ পৰা দেখুৱাই আছোঁ ৰ'ব। এইফালে গেটখন চেক কৰক, এইখন মেইন গেটখন। দিছ ভিউ মেন, কি মজা লাগিছে তো। আৰু এইফালে পূজা মণ্ডপ অলপমান দেখুৱাই দিছোঁ, চাই লওক। এয়া এটা পূজা মন্দিৰ আমাৰ এভাগ, তো অলপমান ইয়াকে দেখুৱাই দিওঁ আপোনালোকক। বঙালপুখুৰী যিটো পূজা মন্দিৰ, বহুতখিনি মানুহ আহিছে। তো টাউনলৈতো পৰা আজি নাযাওঁগৈ, এতিয়া কালি গৈছিলোঁ কাৰণ মানে কি হয়, ঘৰত মাহেঁতি আজি যিহেতু পূজা চাব যাব, ঘৰত কোনো নাথাকে, তো মই অতি সোনকালে গৈ পিনি মানে ঘৰতো যাব লাগিব। সেয়েহে ভাবিছোঁ মানে ইয়াৰ পৰা ঘূৰোঁ দোকান। গাইছ আজি একদম মানে বহুত দিনৰ মূৰত মটৰ ব্লগিং কৰিছোঁ ন, কিবা লাগিছে মানে নিজকে। আৰু আজি লাহে লাহে মানে এতিয়া আকৌ একদম মানে মজা মজা খাতৰা ভিডিঅ' অলপমান দিম আপোনালোকক একদম। ব'লক এতিয়া অলপমান একদম ফালোঁ নে কি কয়, ফালিবলৈতো মন যায়, বাট কি হৈছে ন, মই যদি ফালোঁ নে পিছফালৰ মোৰ চোলাটো মানে ফালি যায় একদম পূৰা, পিছফালে উৰি যায়। তো সেইটো কাৰণে ভাবিছোঁ মানে বেছি স্পীড চলাবলৈও ভয় মানে। কিয় ইয়াৰ ভাই চিগনেল নাই, একো হেৰি নাই, স্কিম মাকি মানে কি টাইপৰ মানুহ একেবাৰে চিগনেল টিগনেল নাই, ঘপককৈ ওলাই দিছে, গাড়ী আহিছে নে নাই চোৱা অকণো। কমচে কম যেতিয়া মেইন ৰাস্তালৈ ওলাইছে লাহে লাহে ওলাব লাগে সদায় গাড়ীখন, আৰু চিগনেল দি পেলানি চাব লাগে আগলৈ পিছলৈ। আৰু একো চোৱা নাই মেলা নাই, ডাইৰেক্ট একদম ঘপককৈ ওলাইহে দিছে। আৰু চামনা প্লেট এটা অৰ্ডাৰ দিওঁ আৰু পেকিং কৰি লৈ যাম মানে মই চাওমিন। লেটছ গো গাইছ। চাওমিনৰ প্লেট এটা পেকিং হ'বনে? চাওমিন পেকিং হ'বনে? পেকিং এটা দিয়ক, চিকেন পেকিং কৰি দিয়ক। গাইছ ফাইনেলি এবাৰ লৈ লওঁ, আৰু টাইম হৈ গ'ল মানে আপোনাৰ 3:53। তো লৈ লওঁ চাওমিন প্লেটটো, তাৰপিছতে গৈ থাকোঁ, কাৰণ মাহেঁতো মানে ৰৈ আছে ন। আজি মাহেঁত মানে পূজা চাব যাব যিহেতু, তো সেইকাৰণে ইয়াত বেছি টাইম নকৰোঁ, এনেই অলপমান ওলাই আহিছিলোঁ। তো ব'লক। আৰু গাইছ এইফালে চাওমিন পূৰা লৈ হৈ গ'ল, তো এতিয়া গৈ পিনি ধুনীয়াকৈ একদম ঘৰত গৈ খামগৈহে মানে। তো তাৰ কাৰণে পেকিং কৰি ল'লোঁ। আৰু এইটো হৈছে আমাৰ লিচুবাৰী চাৰিআলিটো। তো এইফালে পাতিছে পূজা, তো পূজা মণ্ডপত আজি নোসোমাওঁ মানে, এতিয়া সোমাবলৈ আৰু মন যোৱা নাই। তো অকলে যেতিয়া আহিছোঁ ন, ভালো লগা নাই মানে এনেকৈ সোমাবলৈ। তো ব'লক এতিয়া অলপমান ফালোঁ, কিন্তু মানে মিটাৰ বক্সত এতিয়া ঢাকি দিলেতো কিমান উঠিলে গম নাপাওঁ স্পীড, বাট একো নাই, স্পীড লিমিট নেদেখিলে ভাল মানে অলপ। আৰু গাইছ এটা কথা কি, যোনে যোনে বাইক ৰাইডিং কৰে নহয়, এনেই বুলিয়ে নহয়, বাইক ৰাইডিং কৰা বুলি নহয়, যোনে যোনে বাইক বা স্কুটি যোনেই নচলক, তো প্লিজ
হেলমেট পিন্ধি পেলাই চলাব বাকী গিয়াৰ্ছ মানে যিখিনি বাকী থাকে জেকেট বা যিকোনো সেইখিনি নিপিন্ধিলেও নালাগে গ্লভছ বাকী কিন্তু হেলমেটটো প্লিজ পিন্ধিব কাৰণ যদি কাৰোবাৰ মানে হাত এখন বা কিবা এটা ভৰিত দুখো পায় ঠিক হৈ যাব কিন্তু মাথাটোত যদি কেনেবাকৈ কাৰোবাৰ দুখ পায় ন তো কেতিয়াও মানে এইটো ভাল হোৱা চান্সেই নাথাকে তো এইটো কাৰণে প্লিজ হেলমেট ইউজ কৰক আৰু পুলিচক বাচিবৰ কাৰণে মানে এনেই সাধাৰণ সস্তীয়া এটা হেৰি নকৰিব কেতিয়াও নল'ব মানে কিয়নো কৈছোঁ কাৰণ মানে পৰিলে যিটো বস্তু ভাগি যায় কোনো কামেই নাই তাৰ কাৰণে সেই বস্তুটো লৈ পেনি কি লাভ আপোনালোকে ভাবি চাওক কথাটো তেনেকুৱা বস্তু এটা লৈ পেনি কোনো লাভেই নাই ন তো 2 টকা এটা দামেই লওক বাইকখন বা স্কুটিখন ইমান 1000 টকা দি বা 80 90 1 লাখৰ ওপৰত যেতিয়া দি কিনিব পাৰিছে তো সাধাৰণ 4-5 হাজাৰ টকা দি সাধাৰণ হেলমেট এটাটো কিনিব পাৰিবই তাৰ মানে কতো 5,000 টকাটো সাধাৰণে হয় ন সেইটো কাৰণে প্লিজ কিনিব সকলোৱে আশা কৰিছোঁ তো ব'লক এতিয়া আৰু এইটো ৰাস্তাটো এটা পূৰা হুইন হৈ থাকে মানে এনেই এতিয়াতো অলপ গাড়ী চাই চলি আছে তথাপিতো কিন্তু ফালিম অলপমান আজি গাইছ আই থিংক 120ৰ ওপৰত মানে পাৰ হৈ গৈছিলোঁ 5 নম্বৰ গেয়াৰত যেতিয়া মই 120ৰ ওপৰত যাওঁ নে তেতিয়া মানে ইয়াত লাইট এটা ব্লিংক কৰে লাইট এটা তেতিয়া ব্লিংক মাৰে মানে মজা লাগে ন ফালি পেলানি সঁচাকৈ সেই ৰাস্তা পালে আৰু এনেকুৱা পাৱাৰ থকা বাইক পালে কৈছোঁ নহয় আল্টিমেট ফালিবলৈ মজা লাগে একদম আৰু পিছফালে মোৰ চোলা মানে উৰি আহিছে বে গাইছ তথাপিতো অলপমান খালোঁ আল্টিমেট পাৱাৰ তো এইফালে চাওক না বে ছানছেট হ'ব হৈছে আৰু এইডোখৰ এনেকুৱা মানে কি হয় ৰাস্তাত যেতিয়া পথাৰৰ মাজৰ ৰাস্তা পাওঁ নাই ৰাস্তাটো কিবা এটা দেখিবলৈ মজা লাগে যেতিয়া পথাৰৰ মাজৰ ৰাস্তাটো পকী হৈ থাকে তো তেতিয়া মানে একদম চলায়ো গাড়ীখন মজা লাগে আৰু দেখিও ভাল লাগে মানে একদম জেগাডোখৰ তো গাইছ অলপ আগত মই ৰখিম মানে এইখিনিতে অকণমান ৰখিম ৰখা মেইন কাৰণটো হ'ল বাইকখন অলপ ভালকৈ দেখুৱাম বাইকখন ধুনীয়াকৈ অলপ দেখুৱাওঁ আপোনাক আজিলৈকে এখন দেখুৱাই নাই মডিফিকেশ্যন কৰাৰ পিছত মানে আপোনালোকক দেখুওৱা নাই যিহেতু আৰু এইডোখৰ জেগাডোখৰ চাওক না কি ধুনীয়া লৈছে সেইটো কাৰণে অকণমান এডোখৰতে ৰখোঁ আৰু বাইকখন আপোনাক অকণমান দেখুৱাই দিছোঁ চব ফালৰ পৰা চাই লওক তো গাইছ চেক কৰক না এইখন একদম বাইকখন আৰু কি ধুনীয়া লাগিছে মানে আৰু জেগাডোখৰ মজা ন তো চাওক না বে কি ধুনীয়া লাগিছে একদম গাইছ চেক কৰক একদম কেনেকুৱা চালিয়া লাগিছে কেনেকুৱা লাগিছে জনাব বাইকখন তো ইমানতে ভিডিঅ'টো সামৰণি কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যোন নতুন আহিছে মানে তো এতিয়া মানে নতুন ভিডিঅ' আহি থাকিব কণ্টেণ্টৰ ওপৰত মানে যিহেতু মই এতিয়া কেমেৰা বেলেগ এটা ইউজ কৰি আছোঁ কিন্তু মানে যেতিয়া মই GoPro ইউজ কৰিম না তেতিয়া আৰু একদম ধুনীয়া লাগিব তেতিয়া একদম ভিডিঅ' কোৱালিটি আৰু মজা আহিব আৰু ৱাইড এংগুল আৰু বেছি পাব মানে ইয়াতকৈ তো আজিলৈ ভিডিঅ'টো সামৰিছোঁ তো টেল দেন টেক কেয়াৰ আকৌ নেক্সট ব্লগত লগ পাম তেতিয়ালৈকে বাই বাই ਨੀ ਮੈਂ ਡਾਕੂ ਇੱਕ ਨੰਬਰ ਦਾ ਹਾਂ ਜਿਹੜੀ